নমস্কাৰ বন্ধু, আজি মই মোৰ শাহুমাৰ চাদৰত দহি গুঠিব লৈছোঁ। যিহেতু মই চিলাই কাম জানো, মায়ে কৈ আছিল মাৰ চাদৰখনত ময়ে দহি গুঠি দিব লাগে বুলি। যিহেতু মায়ে কৈছে ময়ো কেনেকৈ নকৰাকৈ থাকোঁ, লাগি গ'লোঁ কামত। এইখন ঘৰত যিহেতু চিলাই মেচিন নাই, সেইকাৰণে মই চিলোৱা নাই। ওচৰৰে বা এজনৰ পৰা চিলাই কৰি লৈ আহিছে, মই জাষ্ট দহি গুঠি দিব লাগে। ইয়াতে দহি গুঠা সূতা নাপায়, তো তাক আনিব দিছিলোঁ। তাই মানে 2টা সূতা আনিলে, পাছত কম হৈ গ'ল। তাৰপিছত বাহিৰত যাই চাওঁ মায়ে এয়া ধান শুকা দিছিল, তাকে চালি আছে। আজি ধান শুকাব দিছে। তাৰপিছত এয়া চোতালখন মাটিবিলাক ইমান ধুনীয়া হৈছে আৰু ঘিলা দি দিছে। নাপায় এওঁ মোবাইল চাই আছে। তাৰপিছত যিহেতু আবেলি হ'ল, তো মই ভাবিলোঁ ঘৰটো সাৰি মোৰ হাত মুখ ধুই লওঁ। সেইদিনা দেখাইছিলে নহয় পঢ়ি ঘৰ সাজি আছে ওপৰত, ঘৰটো সাজিব নোৱাৰে, অকল যাবখিনি ঘৰ পেলাই থৈ দিয়ে। তাৰপিছত মই ভাবিলোঁ মোৰ ব্লাউজটো এটা জোল খুলি হৈছে, এনেকৈ বগা সূতাডাল বান্ধি লওঁ, যিহেতু অলপমান বাচিছে। তেনেকৈ আৰু বান্ধি লৈছোঁ। যিহেতু ইমান ভাল লাগিছে, কৰিবা।